আছোঁ আমি এতিয়া পুলিচ ষ্টানৰ কাৰণে লৈছে এখন বাইক অকল ষ্টান চলিব বোলে এখনত কৰিলে ষ্টপি शाबाश बेटा बहुत बढ़िया मुन्ना पार्टी দিব এতিয়া পাৰ্টি দি ৰাজাজি তো ওকে গাইছ আমি এতিয়া কলেজ আহিছিলোঁ তো লগতে আজি মানে বাইক ল'ম বুলি কৈছিলে মোক ফোন কৰিলে তো কলেজৰ পৰা আহি গ'লোঁ তো এতিয়া একেবাৰে তাৰ ওচৰলৈ যাওঁ বাইক চাইক লওঁগৈ তাত ডেলিভাৰী কৰোঁগৈ তো এতিয়া নকওঁ কি বাইক ল'ব তো ব'লক আমি চাহ খালোঁ ইয়াত তো বোলে আছে নাইডু এইটো এই নাইডু চাই দিয়া তাৰপিছত সমীৰণ এইফালে এটা আছে এইটো লগৰ এখন RS এখন FZ Xখন হয় তো এতিয়া ব'লক গৈ থাকোঁ মটৰ ব্লগ লগ পাম একেবাৰে তো অ'কে গাই মটৰ ব্লগত আহি গ'লোঁ তো এতিয়া লগৰটো ভাগৰ বাইকখন লওঁগৈ তো সি আহিলে বোলে ফোন কৰিছিলে তো সি মানে আজি মোক ফোনেই নকৰিছিলে মানে পাহৰি গৈছিলে তো আজি মোক মই কলেজ যাওঁতে ফোন কৰিলে বোলে বাইক লওক আজি বোলে আহিবা তো ভিডিঅ' এটা বনাই দিছোঁ তো এই বাইকখন মানে একদম মানে চালিয়া বাইক এখন ল'ব আৰু তো বাইকখন মানে অকল ষ্টাণ্ট মাৰি পেলাই ল'ব আৰু সেইখন বাইকত মানে ষ্টাণ্ট মাৰি পেলাই চালিয়া তো আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে তো তেতিয়া গম পাব কি বাইক ল'ব ব'লক এতিয়া গৈ থাকোঁ কি কৈছা এই ৰাজদীপ ক'ত যোৱা ইমান ফালি আহিছা দিলা ব'লা মই বাইকখন ল'ব লগৰ নাই ডেলিভাৰী নহয় নহয় তোমাৰ য়ামাহা ব'লা মইতো আগত আছে ৰাজদীপ বাইকখন এই চেক্সি কৰি আছে তো গাইজ পামি আৰু অলপ দূৰ আছে তো আমি এতিয়া যাম ৰাইট চাইডে আছে য়ামাহা ডিলাৰ তো এইটো TVS ডিলাৰ আমি পাই গ'লে গাইজ এইটো য়ামাহা ডিলাৰ বাইকখন তো
গাইছ আমি ডিলাৰ পাই গ'লোহি তো ইয়ে ল'ব বাইক অনাৰ নতুন বাইক ল'ব তো তোমাৰ কেনেকুৱা কৈ দিয়া তোমাৰ অনুভৱটো কেনেকুৱা শুভ্ৰ পূৰা ফুল ষ্টানৰ কাৰণে লৈছে এখন বাইক তো অকল ষ্টান চলিব বোলে সেইখনত ফুলি ষ্টপি চব মাৰিব ৰ'বা এতিয়া নেদেখাওঁ পাছত দেখাম বাইকখন আপোনালোকক চালিয়াকৈ তো এতিয়া শুভ্ৰই কিবা এটা কৰিব ব'লা সেইবিলাক কোৱা কিবা কোৱা অনুভৱটো কৈ দিয়া ভালকৈ দেখিছে পূৰা ছালত আহিছে একদম ব্ৰেণ্ড জোতা চশমাটো লগাই লোৱা সেইবোৰ পাছত ক'ম অঁ ৰেড বুলৰ পৰা ইয়াক স্পনচাৰ কৰিছে বোলে এখন বাইক ল'বলৈ তো পূৰা এই খাতাৰনাক ষ্টাইল মাৰে ন তো ইয়াৰ ইনষ্টা আই ডিটো মই লগাই দিম ইয়াত তো মনটো কেনেকুৱা লাগিছে আজি কৈ দিয়া আকৌ ভাল লাগিছে আকৌ এবাৰ কৈ দিয়া মোৰ কাৰণে কৈ দিয়া ভাল লাগিছে তো অনায়ে লাজ কৰিছে আজি একো নাই নহ'লে ইয়ে মোক প্ৰথম ব্লগকেইটা ইয়ে কৈ দিয়া তো তাৰপৰা আপোনালোকৰ বাইকখন দেখাই আছোঁ ব'লক অনাৰে কৈছে চিটিত ফালি দিম কৈছে ভিতৰলৈ সোমাই গৈছোঁ আমি এতিয়া ভিতৰলৈ সোমাই ঠাণ্ডা লাগি গৈছে দেখিছে এইবোৰ বাইক এইটো য়ামাহা ডিলাৰ আপোনালোকে ল'ব পাৰিব তুমি সেইখনৰ বিষয়ে কিবা এটা কৈ দিয়া তো এখন R15 নতুন কালাৰ আহিছে দেখিছে চালিয়া কালাৰ আমাৰ শুভ্ৰ বাইকখন বাৰু আছে ডিটেইলছত থৈ দিছোঁ আপোনালোকক দেখাম বাৰু লাষ্টত বাইক তো এইখনৰ এটা ফিউচাৰে দেখিবলৈ পাইছোঁ তো চিটটো জইন তো ইখনৰ মানে ডাবল চিট আছিলে তো গাইজ ভিডিঅ'ত কেছ এটা হৈ গ'ল বাইকখন ভিডিঅ' বনাই আছিলোঁ ক্ৰেককৈ হৈ পৰিলে তো শুভ্ৰ কিবা এটা কৈ দিয়া বাইকখনৰ বিষয়ে তাৰপৰা আইনা ভাগিলে তো আমাক পইচা খুজিবলৈ লৈছিলে অলপত ইমান চিকণ তো মোৰ ভিডিঅ' আছিলে মই ভিডিঅ'টো দেখাই দিলোঁ তো আমাৰ গাত দুখ নাই নিজে হৈ পৰিছে হয়নে তো কি ক'ম আৰু আমাৰ গাত অকণো দুখ নাই ইমান চিমতো দুখ নাই নিজে পৰিছে বাইক তো দেখিছে ভিডিঅ'টো আপোনালোকে চাব ইয়াৰ আগতে আছে তো এতিয়া ইয়াৰ বাইক ডেলিভাৰী কৰি আছে প্ৰচেষ্টা দিছে আৰু মণি চনি অলপ চিনেমেটিক্সত দেখিবলৈ পাব ধুনীয়া ধুনীয়া চশমাও পিন্ধি দিয়া হেভি লোৱা আৰু হেভি বাইক লৈছে আজিকালি তো এইফালে বাইক চাইক ধুৱাই আছে তো শুভ্ৰ বাইকখন দেখাই আছোঁ বাৰু ফাইনেলি হৈ গ'লগৈ প্ৰচেষ্টা দি বহুত দেৰি পিছত হয় টাইমটো কৈ দিয়া আকৌ তুমি 3:52 তুমিতো 12:30 আহিছা আমি কলেজলৈতো 7:08 বজাতে অহা ন তো ইয়াৰ বাইকখন দেখিবলৈ হ'ব অলপ দেৰি পিছত তো চাই লওক ভিডিঅ'টো তো শুভ্ৰভাগৰ বাইক আহি গ'ল তো এইফালে ছাইডত ৰখি আছে এজন তাৰ দেউতাক তো শুভ্ৰ ক'ব নোৱাৰা হৈ গৈছে একদম যা তালে ফোন কৰি দিছে বাইক আহি গ'ল আহি যা কৈছে পাৰ্টি দিম তো বাইকখন চাই লওক এবাৰ তো ভালকৈ বাইকখনটো ভালকৈ দেখাম আপোনালোকে তো এতিয়া এনেই এনেকৈ চাই লওক তো চালিয়া লাগি আছে ব্লেক কালাৰত বাইক লৈছে MT-50 তো MT-খন এনেও ভাল লাগে তো MT-খন বহুত ভাল বাইক হয় তো ফাইনেলি শুভ্ৰ বাইক ওলাই গ'ল আপোনালোকেও চাই লওক তো এই MT-50 লৈছে তো এখন ব্লেকখন মাফিয়া শুভ্ৰ মনটো কেনেকুৱা লাগিছে এতিয়া মনটো খুবেই আনন্দিত বহুত ভাল লাগিছে বুলি আজি নেকি হে তো राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो लेकिन लौंडा यहाँ नहीं रुक পাৰ্টি দিব এতিয়া পাৰ্টি দি কি দিবা পাৰ্টি এতিয়া অকল ঠাণ্ডা এটা খুৱাইছে তো আজি পাৰ্টি হ'ব আৰু অকণমান দেৰিকৈ তো বাইকখন চাই লওক আপোনালোকে ফুল ব্লেক এফালৰ পৰা দেখাই দিছোঁ ফুল চেক্সি লাগি আছে ব্লেক বাইকত তো ই এখন কেলৈ লৈছে মই কৈ আছোঁ তো ই এখন লৈছে কাৰণ এইখনত হুইলি ষ্টপি মাৰিবলৈ ভাল তো সেইটো কাৰণে ইয়াৰ ষ্টাণ্ডৰ ওপৰত অকণমান চখ আছে তো ইয়াক ষ্টাণ্ড শিকাই দিবলৈ কৈছে তো ইয়াক নিশ্চয় শিকাই দিম তো এমাহমান চলাই লওক বাইকখন হয়নে তো গম পালে আৰু
MT-50 ল'লেই তো বহুত ভাল বাইক এখন তো এদিন ভালকৈ ভিডিঅ' বনাম এখনৰ ওপৰত তো এতিয়া মানে বহুত দেৰি হৈ গ'ল আমিও যাওঁ ঘৰলৈ তো ইয়াকো বাই বাই দিওঁ আৰু নে কি কোৱা শুভ্ৰ চেল্ফি একপি মাৰি আছোঁ ৰ'বা টেনশ্যন নল'বা তুমি তো গাইজ আমি এতিয়া চিনেমেটিক দুটা শ্বট দুটামান চাই লওক তো আমি ঘৰলৈ ওলাই দিম আৰু এতিয়া দুখন MT আছে এখনো এখন লগৰ এটা লৈছে কোনোবা তো ইয়াৰখন এখন তো দেখিলেই বাইক আমিতো এতিয়া ওলাই দিওঁ গাইজ তো অ'কে গাইজ তো আমি তাৰপৰা ওলাই দিলোঁ লগতে মই তো এতিয়া মোৰ বাইকত আহি গ'লোঁ তো তাৰ বাইক লোৱা হ'ল আৰু তো মানে আৰু কাগজ দুখনমান পোৱাব আছিলে কাৰণে মানে বহুত দেৰি হৈ যাব তো সেইটো কাৰণে আমি গুচি আহিলোঁ তো এদিন তাৰ বাইকখন আহিব তো আমাৰ ঘৰৰ ফালে তো ভালকৈ ভিডিঅ' বনাম এদিন তাৰ ডিটেইলছত তো বাইকখন কেলৈ ল'লে আপোনালোকে গম পাইছে তো তাৰো ষ্টাণ্ডৰ ওপৰত চখ আছে তো সেইটো কাৰণে সি MT-খন লৈছে তো MT-খন বোলে হুইলি আৰু ষ্টৰি মাৰিবলৈ কাৰণে ভাল তো সেইটো কাৰণে সি এখন লৈছে বাইকখন তো ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ তো আজি যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু নতুন নতুন চালিয়া ভিডিঅ' আহি থাকিব গাইজ তো বাই বাই লভ ইউ অল জয় আই অসম